শুই উঠি শুনোৱে আজি ব্ৰেড খাম বুলি ক'লে সেইকাৰণে ব্ৰেড খাই আছে এতিয়া ব্ৰেড আৰু কি ব্ৰেড আৰু এইটো খাই আছো এইটো চকলেট চিৰাপ ইয়াতে আকা আছে ইয়াতে বিস্কুটত দিব লাগে চাই দ কেতে ওকে কেনে লাগিছে তোৰা মই তোমাক এতিয়া গাজৰৰ হালৱা বনাই দি আছো দেই ওকে গাজৰৰ হালৱা অকণমান ওটছেদি বনাই দিলোঁ তাকে খাই আছে টিভি চাই চাই এতিয়া দিব লাগে নেকি নিজে খাব নোৱাৰা কি কৰি আছা তুমি টিভি এটা বন্ধ কৰা এতিয়া লিখিব লাগিব ন অলপ হ'বনে শুনো এতিয়া লিখিব লাগিব নে কিয় পঢ়াৰ কথা কৈছোঁ কাৰণে গুৰুত্ব দিয়া নাই টিভি চোৱাত ব্যস্ত হৈ আছে এনেতো টিভি চাবলৈ নাপায় বেছি সেইকাৰণে আজি অলপমান বন্ধ বাৰ বুলি টিভি চাব দিছোঁ টিভি চাই উঠি অলপমান পঢ়াব লাগিব পঢ়িবা নাই এইখিনি চাই উঠি পঢ়ে নে নপঢ়ে বা দিনটো কি কি কৰে দেখাই আছোঁ হা দেখা দিয়া ভালকে উল্টাকে মাতিছে আৰু মই দুপৰীয়া ভাত বনাই থকা সময়ত তাক এগিলাচ গাখীৰ খাব দিলোঁ আৰু কণী বইল কৰি থৈছিলোঁ ৰাতিপুৱা নাখালে সি এতিয়া খাব দিছোঁ ৰাতিপুৱা যিহেতু সি গাখীৰ নাখালে এতিয়া ভাত হোৱা নাই কাৰণে তাক গাখীৰকে খাবলৈ দিলোঁ অলপমান তাৰপিছত গা ধোৱাৰ আগতে সি তলত খেলি আছে অলপমান খেলিব দিছোঁ গা ধোৱাৰ আগতে অকলে অকলে তলত খেলি আছে সি এতিয়া চাওচোন কি খেলিছে অকলে অকলে খেলি আছা আমাৰ শুনো অকলে অকলে খেলি আছে চা লগ নাই কোনো নাই ন আজি আৰু আইতা ঘৰত নাই আৰু আজি আৰু নিজৰ ঘৰত আছে সেইকাৰণে খেলি আছে অকলে অকলে কি কাম কৰিছা কি কৰিছা কি খেলিছা গজালখিনি সোমাই দিছো ইয়াতে গজাল তো গজাল নহয় এইটো চেনি বুলি কয় চেনি ককাই যে তোমাক কৈছিলে চেনি এইবিলাক কৈছে এইবিলাকো দেখাই নাই এইবিলাক গজাল সৰু সৰু বাপৰে এইবিলাক চেনি আৰু এইটো কি এইটো চেনি এইটো কি এইটো হাতুৰি হাতুৰি চিনি পায় দেখা কৰি যায় আৰু কি হ'ল গৰম হৈ আছে য'ত নেপেলাবা এটা লোৱা এইটো লচোন তুমি হাতুৰিটো এনেকৈ শুনোৱে হাতুৰি লৈ খেলাত ব্যস্ত হৈ আছে খেলি থাকোঁতে দেখিলোঁ যে ঘড়ী পিন্ধি আছে ঘড়ীটো খুলি ল'বলৈ দিলোঁ আৰু মই যিহেতু ভাত বনাই আছিলোঁ মই তলত চাবহে আহিছিলোঁ তাক আকৌ মই ওপৰত গুচি গ'লোঁ সি আৰু অকলে খেলিব লাগে বুলি মোক তলত মাতি আছে আকৌ আহিব দিছে দে আহিম যোৱা খেলি থাকা দে এতিয়া নাই আহিব লাগিব যেতিয়া মই মা বুলি মাতিম তেতিয়াই গুচি আহিব লাগিব আজি তাৰ দিনত খোৱাই নোহোৱাৰ বাবে আজি গধূলি তাৰপিছত তাক পঢ়িবলৈ দিলোঁ এয়া লিখি আছিলে দুপৰীয়া ভাত খোৱাখিনি উঠোৱা নহ'ল এতিয়া ৰাতিৰ ভাত খোৱাৰ ফটো অলপমান উঠাই থৈ দিছিলোঁ এইখিনি তাৰ আলু ভাজি দিছোঁ বেঙেনা ফ্ৰাই আছিলে ভাত খাব দিছোঁ ভাত খাই মেলি দিনটো খোৱা নাই যে সেইকাৰণে এয়া শুই গ'ল সোনকালে শুই গ'ল সোনকালে মানে দেৰিয়ে হৈছে কিন্তু শুই গ'ল আৰু আজি আগতীয়াকৈ